ৰহিলা নই ইমানকে চিঞৰি থাকে ইচোন হ'ব নি বাই তই ইমান দিনৰ মূৰত বিয়া ঘৰলৈ গৈছিলে নহয় কেতিয়া আহিলি এই মাত্ৰ বেছি সময় হোৱাই নাই মই সেই মুখ হাতকেইটা ধুই পিনে কিবা এটা খাই পিনে তহঁতৰ ঘৰলৈকে আহিছোঁ বুজিছ মই আকৌ সেই তোৰ মতাটো সুধিছিলোঁ কোনলো ইমান দিন হ'ল শগুনীনো ক'লৈ গ'ল বোলে জীয়েকৰ ঘৰলৈ গ'ল আৰু 3 মাহ হ'ল বোলো ইমান দিন জীয়েকৰ ঘৰৰ পৰা অহাই নাই তোৰ সেই মনত নপৰিলেনে বাৰু মোৰ সেই ৰহিলাজনীলৈহে ইমান দিনো তই থাকিবগৈ লাগে তই নকবি আৰু আমাৰ জোঁৱায়ে 3 মাহত 3খন গাড়ী কিনিলে এই মাহটো শেষখন আনে সেই 3 মাহ মানে সেই 3টা মাহত আৰু সেই মাহৰ শেষত এখন গাড়ী আনে আৰু প্ৰত্যেকখন গাড়ী আনিছে এতিয়া পাৰ্টিটো খুৱাবই লাগিব মাহৰ শেষততো পাৰ্টিটো খুৱাবই লাগিব এতিয়া সেইকাৰণে সেই ল'ৰাজনী সেই অকলে কৰিব নোৱাৰে মোকে মাতি দিলে মই সেইকাৰণে গুচি গ'লোগৈ আকৌ আৰু সেইকাৰণে 3 মাহনো কেতিয়া গ'ল গমেই নাপালোঁ বুজিছ আহিলে একেবাৰে বৰ জীয়েকৰ কথা জহাবলৈ কাম নাই কি ভাবিছ তোৰ কি জোঁৱাই গাড়ী চুৰ নি 3 মাহৰ মূৰত বোলে 3খন গাড়ী কিনিলে চুৱাইহে এনেকৈ চুৰ কৰি গাড়ী ঘৰত আহি পিনে গাড়ীখন সোমোৱাহি চুৰ নি তোৰ জোঁৱাই তই কিন্তু তেনেকুৱা কথা নকবি আকৌ দেই সেনেকৈ মোৰ জোঁৱাইক চুৰ বুলি নকবি আকৌ মোৰ জোঁৱাই নেমু টেঙাও হেৰি কি বুলি কয় ভোট জলকীয়া বেপাৰ কৰে সেইকাৰণে 3খন গাড়ীকৈ ল'ব পাৰিছে আৰু তই সেনেকৈ মোক কথা নকবি আকৌ কৈ দিছোঁ মোক কিন্তু মুখখন খুলি নল'বি মই ভালে আছোঁ আকৌ থা এই নেমু টেঙা বিকি ভোট জলকীয়া বিকি কোনে সেই 3 মাহৰ মূৰত 3খন গাড়ী কিনিব পাৰিছে তই কচোন মোৰ মতে এতিয়া চুয়ে কৰিছে বুজিছ কোনো সেই ভোট জলকীয়া নেমু টেঙা বিকি পিনে গাড়ী ল'বগৈ পৰা নাই আজিলৈকে থ পাই আকৌ কৈ দিছ আকৌ দেই তই সেনেকৈ মোৰ জোঁৱাইটোক চুৰ বুলি কৈ নাথাকিবি টুকুৰা কৰা তোক চুৰ বুলি সি নেমু টেঙা ভোট জলকীয়া বেপাৰ কৰে সেইকাৰণে সি ইমান টকা তোৰ সেইবোৰ দেখি পিনে কি হেৰি হৈছে নি জ্বলিছ নি তই সেনেকৈ কথা নকবি কৈ দিছোঁ গম পাওঁ নহয় মোৰ মুখখন খোল খালে কেনেকুৱা হয় মোৰ মুখ খোল খালে কিন্তু বন্ধ নহয় আকৌ কৈ দিছোঁ আৰু চাবি আকৌ এনেকৈ যাতে নেক্সট টাইম নোলায় মুখত তোৰ মুখত কথা ওলালে বুলি ক'লে গোটেই গাঁওখনে গম পালে আকৌ মোৰ সেই জোঁৱাইটো হওক বদনাম হওক চুৰ বুলি তেনেকৈ কথা নকবি মই কৈ দিছোঁ মই ভাল নাপাওঁ বাদ দে থৈ দে সেইবোৰ কথা তই জানোচোন আকৌ মোৰ খংটো কেনেকুৱা এই খংটো উঠি গৈ থাকিলে এতিয়া সেইবোৰ কথা বাদ দে থ তই এইবোৰ কথা কৈ নাথাকিবি হেৰি আকৌ এই মই কথা এটা শুনি পিনে সেই একেবাৰে দুৱাৰ ধপকৈ আহিছোঁ তহঁতৰ ঘৰত বোলে 2খনকৈ একেলগতে বিয়া ওলালে ল'ৰাটো আনিলে বোলে ছোৱালীজনীও গ'ল মই সেইবোৰ কথাহে শুনি পিনে একদম আহিছোঁ একেবাৰে দুৱাৰ ধপকৈ তহঁতৰ ঘৰলৈ আমি এইবোৰ বিয়া দিয়া নাই নহয় সেইবোৰ সেই মাক বাপেকৰ মূৰ খৰচ কমাই নিজেই গ'ল এটাই আনিলেও এজনী গ'লো বাইকজনী ওলাই যাবলৈ পালেহে এই এটাই সোমোৱালি সেই ঘৰ সি যেন সেই একেবাৰে বাইকজনী যোৱালৈহে একেবাৰে ছোৱালী আনিবলৈ ৰৈ আছিলে সেই তাই ভালহে আকৌ 2খন বিয়া বিনা খৰচতে হ'ল তহঁতৰ খৰচটোহে কমিলে আকৌ এতিয়া সেইবোৰ কথা বাদ দিছোঁ মই হেৰি ছোৱালীজনী কোনফালে গ'ল আৰু ক'ৰবাত নিলে ছোৱালীজনী ল'ৰাটোৱে সেইটো কোৱা আকৌ সেই ল'ৰাজনী হেৰি আকৌ এই গেলাবিলৰ পাছফালৰ গাঁওখন যে জকামুখীয়া গাঁও সেই জকামুখীয়া গাঁওখনলৈকে গ'ল এই ল'ৰাটোৱে সেই হেৰিয়ৰ পৰা আনিলে এই কি বুলি কয় এখন কুন্দাচুক পৰা আনিলে এতিয়া ছোৱালীৰ কথা বাৰু বাদ দিছোঁ এতিয়া সেই বোৱাৰীৰ কথাকে সুধিছোঁ কেনেকুৱা পাইছে বোৱাৰী ভালনে বেয়া মানে কামে বনে কেনেকুৱা আকৌ এতিয়া কামে বনে চোকা হ'লেহে এজনী ছোৱালীক ভাল লাগে নহয় জানো পিছে হেৰি নহয় ইমান দেৰি হ'ল যে তাই ওলাই অহা নাই মা দেখা লগাবলৈ কি হ'লে ঘৰতে নাই নেকি সেইজনী ওলাই ক'ৰ পৰা আহিব সেইজনী সেই বাহন তেলতহে আছে কা এই কিবা ইনষ্টাগ্ৰাম নে কিবা গাম যে সেই তাত কিবা বোলে ৰিলে নে ফিলে কিবা বনাই আছে গান এটা লগাই আৰু নাচি আছে অথনি সেই ৰাতিপুৱা বাহনী তলতে আৰু ঘৰলৈ আহিবলৈ দেখাই নাই ৰেলি নহয় ৰিল এইবোৰ ৰিল বুলি কয় আমাৰ ল'ৰাজনীও বনাই সেইবোৰ যি কি নহওক সেইজনী আকৌ সেইবোৰহে কৰিব জানে এই ল'ৰাটোলৈ আহিবি সেই গোল ডাঙৰ কিবা লাইট এটা আনি পিনে এই লাইট জ্বলি থাকে যে তাতে মোবাইলটো লগাই হোৱাটো নোহোৱাটো দিনে ৰাতিয়ে অকল নাচিয়ে থাকে এজনী কি আকৌ বোলো কিবা পগলাই নে কি এইবোৰ বোলো অকল ভাটো নোহাটো নাচি থাকে এই মোৰ ল'ৰাটো এই টেষ্টটোৰ পৰা খাবলৈ আহিলে সেইজনী বৰদহনী জাতিজনীয়ে নকৰিও নোৱাৰো এইবোৰ হ'ব দে আৰু এতিয়া আনিলে আৰু এতিয়া যেনেকুৱাজনী নহয় এজনীতো বোৱাৰীয়ে ভালকৈ খাবি আৰু দুজনী একেলগতে মিলি পিনে হেৰি তোৰ মুখখন অকণমান ভাল কৰিবি তোৰ মুখখনো বৰ চেকচেকী মুখখন হয় আকৌ তোৰ বৰ জেকজেকাই নাথাকিবি তাইক আৰু তাইকো শিকাবি কেনেকৈ কাক কি কৰিব লাগে দুইজনীয়ে মিলা প্ৰীতিকৈ খাবি আৰু যেনেকৈ আছ শগুনি বাই মই সেইজনীৰ লগত খাব নোৱাৰোঁ যিয়ে নহওক মই সেইজনীৰ লগত খাব নোৱাৰোঁ তাই অহা কেইদিন হৈছে ঘৰখনলৈ তাইক জিন্স পেণ্ট পিন্ধিবলৈ লাগে বোলে জিন্স পেণ্ট পিন্ধিয়ে বোলে ৰিলে বনায় তাই মুখখন যিখন ৰাতিপুৱা সেই পৰিটোৰ লগতে সমানে উঠিব ভাতকাল খাব গৰহে খোৱা দি মই বনাই থোৱা ৰাতিপুৱা গোটেই দিনটোলৈ হ'ল আৰু সেইখিনিকে এইটোৱে মোৰ এজনী মোৰ সেই ঘৰখনৰ মূৰটো চুবোৱাৰ লগতে মোৰ ল'ৰাটো মূৰটো চুবালে বৰ জহনী ৰাতিজনীয়ে এইজনীক মই খেদাৰ কথা ভাবিছোঁ বুজিছ ৰহিলাই কি কথা
কথা কৈছোঁ নকবি হেৰো নাপায় তোৰ এজনী ছোৱালী আছে নহয় তই সেইটো কথা ভাবিবি আকৌ তোৰ যদি জীয়েৰক যদি কোনোবাই সেই শাহুৱে ঘৰৰ পৰাই খেদাই দিম বুলি কয় তোৰ কেনেকুৱা লাগিব সেই তাইৰো সেই মাক বাপেকবোৰ একেইহে তাই আহিছে যেতিয়া যেনেকৈ আছে তেনেকৈ থাকিবলৈ দে পাছলৈ ভাল হ'বগৈ নহয় এতিয়া তইও ভালকৈ থাকিবি আকৌ দুজনী একেলগতে ভালকৈ থাক আকৌ এই থ পাই মই হ'লে সেইজনী লগত খাই বৈ সেইবোৰ খাব মেলিব নোৱাৰোঁ দেই মুখহে যি চাই সেইজনী ভাগৰ মোৰ মুখখন চাই সেইজনী ভাগৰ মুখখন চাই একেবাৰে ঘৰ উৰি ক'ৰবাত কি দুজনী কাজিয়া লগতে মই লগত খাব নোৱাৰোঁ তই সেনেকুৱা কথা নকবি থ পাই ছাৰ ৰহিলা মই তোক কথা এটা কৈছোঁ তই কিন্তু বেয়া চেয়া নাপাবি তোৰ কিন্তু মই ভালৰ কাৰণেহে কৈছোঁ আকৌ দেই মই কি কথা কচোন ক অঁ মই বেয়া নাপাওঁ তই কোৱা কথানো মই কোনদিনাখন বেয়া পাইছোঁ কচোন বাৰু তই অঁ তই তেনেকৈ বেয়া পালেও নহ'ব গম পাইছ মই যিখিনি কথা ক'ম ভালকৈ ক'ম শুন তই সেনেকৈ বোৱাৰীক সেনেকৈ খেদি দিম কিবা কৰিম সেনেকৈ এইবোৰ কৰি নাথাকিবি তোৰ এজনী ছোৱালী আছে বা ছোৱালী থাকক নাথাক পাছৰ কথা গোটেই ছোৱালী এজনী গোটেই জীৱনটো আছে হে তাই সেনেকৈ যদি খেদি দিয় তাই কেনেকুৱা লাগে গোটেই জীৱনত তাই ঘৰৰ মানুহখিনি কেনেকুৱা লাগে সেইবোৰ কথা অকণমান ভাবিবি তোৰো এজনী ছোৱালী আছে নহয় তাইকো যদি তেনেকৈ খেদি দিয়ে এখন ঘৰৰ পৰা তোৰ কেনেকুৱা লাগিব সেইবোৰ কথা মনত ৰাখিবি কৈ দিছোঁ অঁ পাছলৈও যাতে মনত ৰাখিবি আৰু সেনেকুৱা কথা মুখত নুলিয়াবি মই কৈ দিছোঁ ৰহিলা ডাঙৰ বুলিহে কৈছোঁ অকণমান কিন্তু দেই আৰু আপোনালোকো কৈছোঁ সেনেকৈ সেই ছোৱালী বোৱাৰীৰ মাজত সেনেকৈ সেই ভেদ ভাৱ নাৰাখিব ছোৱালী বোৱাৰী একেই আপোনালোকৰ ঘৰৰ ছোৱালী এজনী লোকৰ ঘৰৰ বোৱাৰী যেনেকৈ আপোনালোকৰ ঘৰৰ বোৱাৰীজনীও লোকৰ ঘৰৰ ছোৱালী মনত ৰাখিব কিন্তু সেইটো কথা সেইকাৰণে ছোৱালী বোৱাৰীৰ মাজত সেইবোৰ পাৰ্থক্য নানিব যিমান পাৰে বোৱাৰীক সেই ছোৱালী নিচিনাই ব্যৱহাৰ কৰিবলৈ চাব গম পাইছে আৰু শুনক ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব এই কি ছাবস্ক্ৰাইব কৰি দিব আৰু এই কাৰোবালৈ চেণ্ড কৰি দিব আকৌ এইবোৰ হয়নে তেতিয়াহে ভাল লাগিব এতিয়া দেখিছে নহয় হেৰি কেনেকুৱা সেই ৰহিলা কেনেকুৱা যদি ছাবস্ক্ৰাইব নকৰে কিন্তু পিটনটো পাব আকৌ মই কৈ দিছোঁ তাৰ কিন্তু বকনি শুনিব লাগিব আকৌ ছাবস্ক্ৰাইব কৰি দিব সেইকাৰণে যোনবোৰে নতুনকৈ চাইছে দেই অঁ এই হ'ব দে মই বুজি পাইছোঁ আৰু আপোনালোকে বুজি পালে নহয় কি ক'লে শগুনী বাই বাৰু মোতকৈ ডাঙৰ খালী মোকহে অকণমান বুঢ়ী নিচিনা লাগে এই লোকৰ টকা পইচা থকা মানুহ যে সেইকাৰণে অকণমান জীয়ৰী আৰু ক'বলৈ কথাটো পাহৰিছিলোঁ আৰু ভিডিঅ'টোত গম পায় নহয় বাই বুলিচোন মাতিছোঁৱে হেৰি আকৌ এই তাই চব কথা ক'লেই নহয় গম পালেই নহয় আৰু এতিয়া আৰু মোৰ যদি বকনি শুনিবলৈ মন হয় তেতিয়াহ'লে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব আকৌ দেই আৰু শ্বেয়াৰ কৰি দিব সকলোকে আজিলৈ ইমানতে সামৰিছোঁ আকৌ নতুন ভিডিঅ' এটা লগ পাম দেই ঠিক আছে বাই নমস্কাৰ